এতিয়া মই গৈ আছোঁ মধুসোলেং পাত ছিঙিবলৈ। সকলোকে আশা কৰোঁ চবৰে ভাল আৰু আজি নতুন এটা ভিডিঅ' লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি একেবাৰে সহজ একদম সিম্পল ৰেচিপি এটা লৈ আহিছোঁ, মধুসোলেঙৰ লগত কুৰি মাছৰ মানে বইল। আৰু চবেতো খাই পাইছেই চাগে, আৰু মানে মই কেনেকৈ বনাওঁ মোৰ ষ্টাইলটো মানে মই শ্বেয়াৰ কৰিব বিচাৰোঁ সকলোৰে লগত। তো আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। তেতিয়াহ'লে ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো। এতিয়া মই গৈ আছোঁ মধুসোলেং পাত ছিঙিবলৈ। একদম 22 চুকত আছে আমাৰ, বেছি নাই, দুজোপা মানে আছে। আৰু এটা বস্তু দেখাইছোঁ দেই আপোনালোকৰ দৰ্শক, এইবিলাক চক, এইবিলাক ফুল হয়, পচাই পচাই থৈ দিয়া আছে। আমাৰ মায়ে মানে ইমানেই ফুল ভাল পায় নহয়, একদম গোটেই বাৰী চুকলৈকে ফুলে ফুল কৰি থৈ দিছে। কিবা কিবি তামোল চামোল চব আছে এইফালে, মানে তেতিয়া আগফালে ৰুই থোৱা আছেতো, মৰি গ'লে কেনেবাকৈ এইপিনৰ পৰা নি পিনে ৰুব পাৰি আৰু। দেখিছেনে, চব আছে এইফালে, বগৰী চগৰী। এইটো এটা কলি হৈছে, এইটো কিবা এটা অৰ্কিড হয়, ফুলিব এতিয়া বহাগত। কৈছিলোঁ যে অৰ্কিড হয় বুলি, এনেকুৱা ফুলিব আকৌ। মানে এই ফুলজোপা য'তে ত'তে আছে আমাৰ, এইফালে ফুলি আছে, দেখাই দিছোঁ আৰু। চব কিমান ধুনীয়া। এইফালে লৈছোঁ বইলৰ কাৰণে 2টা আলু, বিলাহী, মিৰিকা বিলাহী 4টামান লৈছোঁ। এইফালে আদা নহৰু জলকীয়া আৰু অকণমান জালুকৰ গুড়ি। এতিয়া এইটো কেৰাহীত মই 3 কাপ পানী গৰম হ'বলৈ দিছোঁ। আৰু এই টাৱাত মই মাছকেইডোখৰ অকণমান সেকি ল'ম। এতিয়া অকণমান সেকি লৈছোঁ। তেনেকৈ জুইব ন। এতিয়া আমি আলুখিনি দি দিম আৰু আলুখিনি 10 মিনিটমান সিজিবলৈ দিম। এতিয়া আমাৰ আলুখিনি প্ৰায় অকণমান সিজি গৈছে। এতিয়া আমি বিলাহীখিনি দি দিম। আদা নহৰু জলকীয়া চব দি দিছোঁ এতিয়া। আৰু এতিয়া আমি মাছকেইডোখৰ দি দিছোঁ। আৰু এইখিনি আমি 15 মিনিটমান সিজিবলৈ দিম। আৰু এতিয়া এইখিনি সিজিবৰ কাৰণে দিছোঁ। তাৰপাছতে নিমখটো দিলোঁ বাৰু, নিমখটো দেখুওৱা নহ'ল। আৰু মই হালধি দিয়া নাই, একদম খাটি বইল বনাইছোঁ। কিছুমানে বইলত হালধিও দিয়ে, মই দিয়া নাই। একদম বগা বগা হৈ থাকিলেহে একদম পূৰা পিয়ৰ খাটি বইল নিচিনা লাগে। আজি সেনেকৈ বনাইছোঁ। আৰু এইখিনি আমাৰ প্ৰায় হৈ গৈছে। আৰু এতিয়া আমি লাষ্টত দি দিছোঁ মধুসোলেং পাত, আৰু একেবাৰে শেষত দিব, নহ'লে একদম গলি যায়। আৰু এজোপা দেখিছেনে, আজি মানে বেলি ফুলকেইপা ছিঙি থাকিলে আৰু মায়ে আনি পিনে এজোপা গছত লগাই দিছে। আৰু এইফালে আমাৰ বইলখিনিও হৈ গ'ল। টেঙা টেঙাকৈ খাই খুব ভাল লাগিলে। আৰু আপোনালোকেও এদিনমান ট্ৰাই কৰি চাবচোন দেই, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে খাই।